তো কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভালে আৰু মোৰটো ভালে একদম টিপ টপ কেইটামান ক্লিপ আছিল মোৰ চেন্নাইৰ ক্লিপ সেইকেইটা ক্লিপ মানে ভিডিঅ'ত দিয়া নহ'ল তো মই ভাবিছোঁ সেই ক্লিপকেইটা এতিয়া আপোনালোক দেখাম মানে সেই ভিডিঅ' আৰু মানে সেই ভিডিঅ'কেইটা আপোনাক এতিয়া দেখাম বুলি ভাবিছোঁ সেইকাৰণে ষ্টাৰ্টিংটো এনেকৈ কৰি দিলোঁ মই মই গৈছিলোঁ এটা মিউজিয়ামত আৰু সেই মিউজিয়ামটো হ'ল গভৰ্ণমেণ্ট মিউজিয়াম অফ চেন্নাই আৰু সেই মিউজিয়ামটো মানে বহুত পুৰণা মিউজিয়াম ছেকেণ্ড অল্ডেষ্ট মিউজিয়াম বুলি কোৱা হয় কলকাতাৰ পিছত মই কলকাতাটো নাজানো মই কিমান পুৰণা বা কি সেনেকুৱা নাজানো মই শুনিছোঁ খালি মই আৰু গুগলত চাৰ্চ কৰিলে পোৱা যায় সেয়া কিবা কিবি দেখা পাইছোঁ বহুত কিবা কিবি আছে তাতে পুৰণা এনচিয়েণ্ট বহুত বস্তু কিবা কিবি আছে তাৰমানে তাতে সেইবোৰ দেখা পাইছোঁ আৰু চাই ভাল লাগিছে আশা কৰিছোঁ আপোনালোকেও ভাল পাব চাগে ভিডিঅ'টো তো সেইকাৰণে ভিডিঅ'টো চাই দিব প্লিজ আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিব তো ঠিক আছে দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ নহ'লে ফাৰ্ষ্ট টাইমৰ কাৰণে মই এইবাৰ তাৰমানে এয়াৰ ট্ৰেভেল কৰিছোঁ চ' তাতে অলপ লাজ লাগি আছিল সেইকাৰণে ভিডিঅ' চিডিঅ' কৰিব পৰা নাছিলোঁ ইয়াতে আহি কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু মই এতিয়া আছোঁ চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আৰু মই গুৱাহাটীৰ পৰাই আহিলোঁ চেন্নাই এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য দেখাই আছোঁ আপোনালোকক ফাৰ্ষ্ট টাইম দেই মোৰ কাৰণে বিৰাট ভাল লাগি আছে মাত্ৰ প্ৰব্লেমটো হ'ল গুৱাহাটীত কৰিব নোৱাৰিলোঁ আৰু নোৱাৰা কাৰণটো হ'ল মই ৰাতিপুৱাই তাৰমানে 5টা বজাতে গুৱাহাটীত উপস্থিত হৈছোঁ মোৰ ফ্লাইট আছিল মোটামুটি 7:30 সেইকাৰণে ইমান তেতিয়া আৰু টোপনিৰ ঝালত আছিলোঁ আৰু প্লাছ লাজো লাগি আছিল প্ৰথমবাৰৰ কাৰণে সেইকাৰণে আৰু এতিয়া লাষ্ট শেষ এতিয়া আহাই যোৱা ভিডিঅ' বনাব পাৰিম আৰু এতিয়া এইফালে নাটৰাজা এইফালে নাটৰাজা আমাৰ গণেশ বাবা সৰস্বতী মা লক্ষ্মী মা শ্ৰীকৃষ্ণ সকলো ভগৱানকেইটা আছে নমো সকলোকে ভালে ৰাখিবি দেই চলো
তো ভিডিওটো চাই কেনে পালে জনাই দিব। যদি ভিডিওটো চাই অলপ ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰি দিব, আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব। আৰু
বাছ এইখিনিয়ে ঠিক আছে লগ পাম বেলেগ এটা ভিডিঅ'ত বাই